নমস্কাৰ বন্ধুসকল আমাৰ চেনেল প্ৰণৱ এডু প্লাছৰ নতুন এটা ভিডিঅ'লৈ মই প্ৰণৱে আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আসাম জিকে অৰ্থাৎ অসমৰ সাধাৰণ জ্ঞানৰ মোষ্ট ইম্পৰ্টেণ্ট 10টা কমন এমচিকিউ যিবোৰ নেকি এডিআৰই আসাম পুলিচ আৰু অন্যান্য যিকোনো আসাম কম্পিটিটিভ এক্সামৰ বাবে খুবেই বেছি ইম্পৰ্টেণ্ট। তেনেহ'লে আহকচোন বন্ধুসকল অলপ পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আমাৰ প্ৰথমটো কুৱেশ্যন, অসম চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল? In which year was the Assam Accord signed? Option A 1983, B 1985, C 1986, D 1984। ইয়াৰ শুদ্ধ আনচাৰটি হৈছে অপশ্যন বি 1985। ৰাজীৱ গান্ধী আৰু আছু নেতাসকলৰ মাজত 15 আগষ্ট 1985 চনত দিল্লীত এই অসম চুক্তি স্বাক্ষৰিত হৈছিল। কুৱেশ্যন নম্বৰ 2, অসমৰ প্ৰথম অলিম্পিক পদক বিজয়ী কোন? হু ইজ দ্য ফাৰ্ষ্ট অলিম্পিক মেডেলিষ্ট ফ্ৰম আছাম? অপশ্যন এ হিমা দাস, বি লাভলীনা বৰগোহাঁই, চি এলভিছ পল, ডি মণিকা দাস। ইয়াৰে শুদ্ধ আনচাৰটি হৈছে অপশ্যন বি লাভলীনা বৰগোহাঁই। টকিঅ' 2020 অলিম্পিকত বক্সিঙত ব্ৰঞ্জৰ পদক জয় কৰি লাভলীনা বৰগোহাঁই অসমৰ প্ৰথমগৰাকী অলিম্পিক পদক হিচাপে অভিলেখ গঢ়িছিল। কুৱেশ্যন নম্বৰ 3, মিত্ৰ উপাধি কোন জনগোষ্ঠীৰ সৈতে জড়িত? উইথ হুইচ কমিউনিটি ইজ দ্য মিত্ৰ এছ'চিয়েটেড? অপশ্যন এ আহোম, বি কোচ ৰাজবংশী, চি বড়ো, ডি মিচিং। ইয়াৰে শুদ্ধ আনচাৰটি হৈছে অপশ্যন বি কোচ ৰাজবংশী। কোচ ৰাজবংশী সমাজত ব্ৰাহ্মণসকলে এই মিত্ৰ উপাধিটো ব্যৱহাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 4, ভাৰতৰ সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি ৰাজ্যপালৰ পদ সৃষ্টি কৰা হৈছে? আণ্ডাৰ হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ দ্য পোষ্ট অফ গভৰ্ণৰ ক্ৰিয়েটেড? অপশ্যন এ অনুচ্ছেদ 152, বি অনুচ্ছেদ 153, চি অনুচ্ছেদ 154, ডি অনুচ্ছেদ 155। ইয়াৰে শুদ্ধ আনচাৰটি হৈছে অপশ্যন বি অনুচ্ছেদ 153। অৰ্থাৎ সংবিধানৰ আৰ্টিকল 153ত প্ৰতিখন ৰাজ্যতে এজন ৰাজ্যপাল থাকিব লাগিব বুলি উল্লেখ আছে। কুৱেশ্যন নম্বৰ 5, বৰাইল পৰ্বতমালা অসমৰ কোনকেইখন জিলাত আছে? ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ দ্য বৰাইল ৰেঞ্জ লোকেটেড? অপশ্যন এ গোলাঘাট যোৰহাট, বি কাছাৰ শ্ৰীভূমি হাইলাকান্দি, চি ডিব্ৰুগড় তিনিচুকীয়া, ডি নগাঁও মৰিগাঁও। ইয়াৰে শুদ্ধ আনচাৰটি হৈছে অপশ্যন বি কাছাৰ শ্ৰীভূমি আৰু হাইলাকান্দি। এই বৰাইল পৰ্বতমালা দক্ষিণ অসমৰ বৰাক উপত্যকাৰ কাছাৰ শ্ৰীভূমি আৰু হাইলাকান্দিত এই তিনিখন জিলাত বিস্তৃত হৈ আছে। কুৱেশ্যন নম্বৰ 6, অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন কেতিয়া আৰোপ হৈছিল? When was president rule imposed for the first time in Assam? অপশ্যন এ 1978 চনত, বি 1979 চনত, চি 1980 চনত, ডি 1981 চনত। ইয়াৰে শুদ্ধ আনচাৰটি হৈছে অপশ্যন বি 1979 চনত। 12 ডিচেম্বৰ 1979 পৰা 6 ডিচেম্বৰ 1980 চনলৈ প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতিৰ শাসন আৰোপ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 7, বিহু গীতক কিমান চনত ইউনেস্কোৰ ইনটেঞ্জিবল হেৰিটেজৰ বাবে প্ৰস্তাৱ জমা দিয়া হৈছে? ইন হুইচ ইয়েৰ ৱাজ বিহু গীত প্ৰপ'জড ফৰ ইউনেস্কো ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ ষ্টেটাছ? অপশ্যন এ 2022 চনত, বি 2023 চনত, চি 2024 চনত, ডি 2025 চনত। ইয়াৰ শুদ্ধ আনচাৰটি হৈছে অপশ্যন চি 2024 চনত। 2024 চনত ভাৰত চৰকাৰৰ ফালৰ পৰা বিহু গীতক ইউনেস্কোলৈ ইনটেঞ্জিবল হেৰিটেজৰ বাবে প্ৰস্তাৱ পঠাইছিল। অৱশ্যে এতিয়াও ইউনেস্কোৰ তালিকাত ই অন্তৰ্ভুক্ত হোৱা নাই। কুৱেশ্যন নম্বৰ 8, ভাৰতৰ সংবিধানৰ 6th শিডিউলৰ লগত অসমৰ কিমানখন স্বায়ত্ত পৰিষদ জড়িত? হাউ মেনি অট'নমাছ কাউন্সিলছ ইন আছাম আৰ আণ্ডাৰ দ্য 6th শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? অপশ্যন এ 2খন, বি 3খন, চি
4খন ডি 5খন বন্ধুসকল ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশ্যন বি 3খন বড়োলেণ্ড অৰ্থাৎ বিটিআৰ কাৰ্বি আংলং আৰু ডিমা হাছাও এই 3খন স্বায়ত্তশাসিত পৰিষদ ষষ্ঠ অনুসূচী অৰ্থাৎ 6 শিডিউলৰ অন্তৰ্ভুক্ত কুৱেশ্যন নম্বৰ 9 প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি অসমত কেতিয়া আৰম্ভ হৈছিল When was the PM Kisan scheme launched in Assam? Option A 2018 চনত B 2019 চনত C 2020 চনত D 2021 চনত ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশ্যন বি 2019 চনত কুৱেশ্যন নম্বৰ 10 ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন অৰ্থাৎ BVFCL ক'ত আছে Where is the ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড BVFCL located Option A বঙাইগাঁও B নামৰূপ C ডিগবৈ D নুনমাটি ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশ্যন বি নামৰূপ বন্ধুসকল আজি আমাৰ ভিডিঅ'টো ইমানেই আছিলে আমাৰ চেনেলৰ ভিডিঅ'বোৰে যদি আপোনাক উপকৃত কৰিছে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব জয় হিন্দ জয় অসম